welcome back to my channel, and before that don't forget to subscribe, like and share guys. Always subscribe my channel if you are new to it. So আজি মই বহুত privileged and proud feel কৰি আছোঁ যে মই ৰাতিপুৱা উঠি আকৌ vlog start কৰিছোঁ because in this 1 year of my YouTube journey মই কেতিয়াও back to back videos দি পোৱা নাই, and because of this lockdown and everything মোৰ তাত একো actually খাছ একো কৰিব লগা নাই, and this blog helps me and motivates me to keep doing something, at least blogot kiba bhal dibo karte mo kiba nijok engage kori rakho dintu, and it actually kind of motivation for me. So mo bhabilu yes, as you mon to lob low hoy asil, so I thought why not take the camera on kar lage lage I get motivated to do something, and then here I am starting my blog. So hope I get something, inshallah mo kiba eta pao aji din tu bhal apolok dekhabo karone. And so please stay tuned with me throughout the vlog and enjoy, and have a nice day. The moment I started the blog, motivation ahi gol. Actually blog to koi thakote moi nijor chokur torot iman black dark circles dekha palu, so I thought why not alu duta man grate kori kini chokur torot logai diu, tetia I think black dark circles bur olopan komibo. Actually more recently a few days or olopan tuponi olopan khoti hoi ase. Khoti kyo hoi ase moi gom napao, nije iman leisure time ase, still rati tuponi nohoy najano kyo. So he karone olopan dark circles hoi gose. So আজি মই অলপমান আলু লগাই দিম চকুৰ তলত. হোপ আই গেট ৰিকভাৰ্ড. মানে মোৰ চকুৰ তলত একচুৱেলি মোৰ চকুৰ তলত আগৰ পৰাই ডাৰ্ক চাৰ্কলছ হয়, এইটো এটা মানে মোৰ মেজৰ প্ৰব্লেম, বেছি মোবাইল টিপি থাকোঁ যে সেইটো কাৰণে চাগে, বাট ষ্টিল আজি মই লগাই চাওঁ। মাই ফাৰ্ষ্ট মটিভেশ্যন অফ দ্য ডে। মই চকু তলত এনেকৈ লগাই লৈছোঁ আৰু এতিয়া মই অলপমান ৰিলেক্স চকু বন্ধ কৰি শুই থাকিম, আই মিন এনে লে ডাউন কৰি থাকিম, এণ্ড আই মেক ইট ভেৰি ড্ৰাই। কাৰ্টেইনছ অৰ্ডাৰ দিছিলোঁ, চাওঁ কিবা কাৰ্টেইনছ আহিল। ৰ'দ আজি ইমান ৰ'দ। সো ফ্ৰেণ্ডছ, মই কাৰ্টেইনছখিনি এবাৰ লগাই চালোঁ, বাট সঁচাকৈ ধুনীয়া লাগিছে। মোৰ ৰুমটো অলপমান সৰু হয় আৰু একদম ডাৰ্ক কালাৰৰ পেইণ্টিং কৰাৰ কাৰণে ৰুমটো বেছি ডাৰ্ক লাগে, চ' সেইকাৰণে মই লাইট কালাৰ ইউজ কৰিছোঁ এইবাৰ। এইখিনি অলপ দীঘল হৈছে, চ' মই অলপমান ইয়াত অলপমান ইমানখিনিমান মই এইবোৰক চিলাই কৰি অলপ সৰু কৰি ল'ম, তেতিয়া ইজি হ'ব। নহ'লে আকৌ ঝাৰু দিয়া টাইমত অকল ঝাৰুত লাগি লেতেৰা হ'ব, প্লাছ এইটো হোৱাইট কালাৰ হয়, বাট আই লাইক দ্য মেটেৰিয়েলবোৰ ধুনীয়া হয়। চ' ফ্ৰেণ্ডছ, বেছি শ্বৰ্ট হৈ গ'ল নেকি, বাট এটা ভাল যে ঝাৰু লাগি কিনি লেতেৰা নহয়, বাট মোৰ ফিল হৈ আছে বেছি শ্বৰ্ট হৈ গ'ল নেকি। So this is my second inspiration. নাজানো কি বনাই আছোঁ, বাট কিবা এটা বনাই আছোঁ। ৱাল ডেকৰ হোপ যেনেকৈ ভাবিছোঁ সেনেকৈ বনি যাওক। মোৰ এইটো বেয়া হৈ গ'ল, কাম কৰা নাই। চ' এই গমেদি লগাই আছোঁ, কিন্তু আই ডোণ্ট থিংক চ' এই গমটো ইমান ষ্টাৰ্ডি হ'ব, বাট ষ্টিল লেটছ চি। হাই গাইজ, এইটো মৌ হয়, মৌ, পিয়ৰ মৌ। এনেকৈ মোৰ আব্বাই মানে আমাৰ গাঁৱৰ পৰা এনেকৈ মৌ আনি থয়, পিয়ৰ সুৰাই পঠায়,
আৰু আমাৰ গোটেই বছৰটো যায় এনেকৈ যদি শুকাব দিছে আচ্ছা এনিৱেইজ চ' মই টোপনিৰ পৰা শুই উঠিলোঁ দুপৰীয়া আৰু মোৰ খাব মন গৈছে পুচকা আৰু বাই ঘৰত বনাই নিদিয়ে আৰু বাহিৰৰ পৰা আনিবও নিদিয়ে সেইকাৰণে বাই কি কৰিছে ওচৰৰ দোকান এটাৰ পৰা তাই সৰু সৰু পেলেটছ লৈ আহিছে যোন তেলত ভাজিব লাগে চ' বলক পুচকা বনাই খাই লওঁ আজি এই পুচকাটো অকল 20 টকা আৰু ইয়াৰ ভিতৰত 45 পিচেছ আছে মই গোটেই কাউণ্ট কৰিছোঁ আৰু তেলত ভাজিলে বহুত তেল যাবৰ কাৰণে মই এয়াৰ ফ্ৰায়াৰত ফ্ৰাই কৰি আছোঁ ফাৰ্ষ্ট টাইম ফ্ৰাই কৰিম চ' চাওঁ কেনেকুৱা হয় গোটেই পুচকাবোৰ ফ্ৰাই কৰিবলৈ মই অনলি হাফ স্পুন তেল ইউজ কৰিছোঁ এণ্ড মই আজি ফাৰ্ষ্ট টাইম ইউজ কৰিম কাৰণে অলপ টেম্পাৰেচাৰ আৰু টাইমিংটো চাব লাগিব এয়াৰ ফ্ৰায়াৰৰ চ' হোপ এভৰিথিং গোজ ৱেল Why are you fighting? Why are you fighting? Aqueel, stop for Jibo. Hey, Salman Khan. ये आयरन डेफिशिएंसी वाला सलमान खान है পুচকাৰ পানীটো আৰু আলু আমি ঘৰত বনাইছোঁ আৰু পানীটো ইমান টেষ্টি হৈছিল পূৰা ইমলিৰ চাটনি দি কিনি বনাইছে বাই আৰু ঠাণ্ডা ঠাণ্ডা উফ ইমান টেষ্টি এণ্ড ইউ কেন চি আৱাৰ পুচকা ইমান ধুনীয়াকৈ ফুলিছে একদম ডাঙৰ ডাঙৰ আৰু মাত্ৰ আধা চামুচ তেল লাগিছে কেন ইউ বিলিভ দেট আলু নাই নিতে আলু দিছে না আলু দিলে আলু নাই আমি জ্বলা ঘৰত খাবলৈ পাৰফেক্ট বিকজ আলু এণ্ড দ্য পানী ৱাজ মেড এট হোম ইটছ চ' গুড আবেলি টাইম বাহিৰত বহি কিবা এটা ভাল লাগে চাই থাকিবলৈ অলপ চলপ মানুহবোৰে খোজকাঢ়ে আহি ফ্ৰণ্টত আৰু ইমান গৰম আছিল যে গোটেই প্লাণ্টছবোৰ একদম শুকাই গৈছে চ' মই এইবোৰ পানী দি আছোঁ অলপ অলপ আব্বা লেবু শরবত What is this? It is baby. Baby robot. তা কি হৈছে? আর হালটো এটা পাও ভাঙি গেছে। পাও ভাঙিছে? Yes. Oh, this is baby robot. This is power set. Power শেষ. আগে মারছে তার হাত কাকু বলে গেছে কাকু Now is a kaku. Yeah, this is He's kaku because তার হার্টটো কি হৈছে? হার্টটো কাকু ব্যাক হয়ে গেছে। ব্ল্যাক হয়ে গেছে কারণ হি কাকু হয়ে গেছে। এটা বম বসে পেপার নাম কইছে কি হ্যাঁ কাকু মনে গেছে হ্যাঁ ডিএনএ লাগতা है DNA? Yeah, yes. Yes. Now give me. Can I take your baby? Hello. Oh, baby, kaku baby. This is दूध का पैसा दूध Oh, dunya. दूध का दूध लई जाता है अल्लाह रखो हाथ रखो अगर दूध किसी काव Oh, blobber baby. Where's the eyes, Aqueel? Where is his eyes?
It's ice. It's ice. Robot baby. Oh. শুই আছে এতিয়া বেচেৰা আকিলি এছএমএছ নাজানে তাৰ ইমান কষ্ট হয় Good night, Aqueel. Aqueel, monster baby কান্দি আছে monster baby কান্দি আছে তোমার কুকুরটা উল্টা দেখো Aqueel. The dog is ulta. Okay, hello guys. Aqueel, তুমি কোৱাচোন সবক মোৰ চেনেল সাবস্ক্ৰাইব কৰিবলৈ কোৱা প্লিজ সাবস্ক্ৰাইব নহয় সাবস্ক্ৰাইব প্লিজ সাবস্ক্ৰাইব Okay, bye. Bye.